বাছৰ কাউণ্টাৰত টিকট বিক্ৰী কৰা ব্যক্তিজন আজি সফল ব্যৱসায়ী। 2009 চনত এখন বাছৰ পৰা আজি 30খনতকৈ অধিক বাছৰ গৰাকী। প্ৰাঞ্জিত ট্ৰেভেলছৰ স্বত্বাধিকাৰী প্ৰাঞ্জিত বৰাৰ এয়া অসমীয়া গিৰি। নতুনকৈ ক্ৰয় কৰা প্ৰাঞ্জিতৰ অত্যাধুনিক 5খনকৈ বাছ মুকলি। একালত বাছৰ কাউণ্টাৰত টিকট বিক্ৰী কৰা যুৱকজন আজি সফল ব্যৱসায়ী। 2011 চনত যেনে তেনে এখন বাছ ক্ৰয় কৰি ব্যৱসায় কৰা যুৱকজন আজি হ'ল 30খনৰো অধিক বাছৰ গৰাকী। আমি ক'ব বিচাৰিছো প্ৰাঞ্জিত ট্ৰেভেলছৰ স্বত্বাধিকাৰী প্ৰাঞ্জিত বৰাৰ কথা। এইগৰাকী প্ৰাঞ্জিত বৰাই অসমত প্ৰকৃতাৰ্থত দেখুৱাইছে অসমীয়া গিৰি। প্ৰাঞ্জিত ট্ৰেভেলছৰ স্বত্বাধিকাৰী প্ৰাঞ্জিত বৰাই বহু ঘাট প্ৰতিঘাতৰ মাজেৰে আজি 30খনৰো অধিক বাছৰ গৰাকী হ'বলৈ সক্ষম হৈছে। প্ৰাঞ্জিত ট্ৰেভেলছে নতুনকৈ ক্ৰয় কৰা 5খন অত্যাধুনিক বাছ দেওবাৰে সন্ধিয়া শুভাৰম্ভণি কৰা হয়। গুৱাহাটীৰ ISBTৰ সমীপৰ বাছকেইখন শুভাৰম্ভণি কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। ভাতৃ প্ৰাঞ্জিতে 2009 চনত বেংকৰ লোন লৈ এখন বাছৰ পৰা আজি 26খন বাছৰ মালিক হৈছে। তেওঁৰ কৰ্মপটুতাৰ কাৰণে তেওঁক আমি আদৰ্শ হিচাপে ল'ব পাৰে আৰু ছাৰ্ভিচ খুব ভাল, কাৰণ তেওঁৰ মেইনলি গুৱাহাটী লখিমপুৰৰ এতিয়া বিভিন্ন জেগালৈ সম্প্ৰসাৰিত কৰিছে, আজি মাজুলীলৈও দিছে বোধ কৰোঁ। গতিকে এনেকুৱা আদৰ্শ আমাৰ প্ৰত্যেকজন অসমৰ যুৱক যুৱতীয়ে ল'ব লাগে আৰু মই তেখেতৰ এই ব্যৱসায় যাতে আৰু উন্নত হয়, ভৱিষ্যত জীৱনত যাতে আৰু আগবাঢ়ি যাব পাৰে, অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ ট্ৰেভেল এজেঞ্চিৰ মালিক হ'ব পাৰে, তাৰে কামনা কৰিম। গাড়ীকেইখন মাজুলী, লখিমপুৰ আৰু তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাটৰ পৰা গুৱাহাটীলৈ চলাচল কৰিব। উত্তৰ লখিমপুৰ আৰু মাজুলী, ধেমাজি গোটেইখন লাইনত চলি আছে। যোৰহাটো চলাইছিলোঁ, লাষ্ট টাইম যোৰহাট হেৰি কৰিছিলোঁ। এবাৰ নতুনকৈ তিনিচুকীয়াৰ লগত সংযোগ কৰিব বিচাৰিছোঁ, আপাৰ আসামত যাব বিচাৰিছোঁ। এতিয়া সকলোলৈকে তিনিচুকীয়াবাসী, ডিব্ৰুগড়বাসী সকলোলৈকে মানে জনাইছোঁ যে সকলোৱে আদৰি লয় যেন, লখিমপুৰবাসীয়ে যেনেকৈ আদৰি লৈছিলে, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ডিব্ৰুগড়বাসীও যেন আদৰি লয়, সেয়া আশা কৰিছোঁ। এই ক্ষেত্ৰতো বহুতেই প্ৰব্লেম পাইছোঁ, কিন্তু সেইটোতো আৰু ঘপককৈতো বহাম বুলি ক'লে ধৰক বস্তুখিনি হেৰি নহয়। চৰকাৰৰ লগত আলোচনা কৰি থকা হৈছে আৰু চৰকাৰেও বুজি পাব, কাৰণ যিহেতু আমিও এটা নিবনুৱা হৈ আমি ষ্টাফখিনি এনেকৈ চলাই আছোঁ। এইটো হেৰি হৈ পেলাই তেওঁলোকৰ ভাড়াটোৰ লগত হেৰি হ'ব। নতুন দুখন আহিছে আপোনালোকৰ কমপ্লিট ফুল শ্লিপাৰ হয়, তলতো শ্লিপাৰ হয়, কাৰণ তলতো শ্লিপাৰ এইটো কাৰণে দিয়া হৈছে বয়োজ্যেষ্ঠ মানুহে আপোনাৰ ওপৰত যাব নোৱাৰে। কোনোবা এজন পেচেণ্টে যদি ট্ৰেইনত আহিবলৈ ৱেইটিং লিষ্ট থাকে, ইমাৰ্জেঞ্চি আহিব নোৱাৰে, তেওঁলোকে বাছৰ কাৰণে প্ৰিফাৰ কৰিব পাৰে তলত আহিবৰ কাৰণে।